হেল্ল' গাইজ, গুড ইভিনিং। তো মই আজি এটা আপোনালোকৰ আগত সৰু কাহিনী এটা কৈ আছোঁ। কাহিনীটো হ'ল যে আমি যদি গাখীৰ খাওঁ, গাখীৰৰ পৰা আমাৰ হাড়বোৰ টান হয়, মজবুত হয়। আৰু আমি যদি আনহাতে চাহ খাওঁ, চাহ খালে আমাৰ সম্পৰ্কটো ভাল হয়, বন্ধুত্ব বাঢ়ে আৰু মৰম ভাল পোৱাও বাঢ়ি যায়। আৰু তৃতীয়টো এইটো যদি আমি খাওঁ, এইটোৰ পৰা কি হয় লাভ হয় জানেনে আপোনালোকে? এইটোৰ পৰা আমাৰ এনেকুৱা এটা সম্পৰ্ক গঢ় লৈ উঠে যেন আমি সাত জন্মৰ পৰা আমাৰ এই সম্পৰ্কটো জীয়াই থাকিব যেন লাগে। গতিকে গাইজ, এইটো 3 নম্বৰটো ট্ৰাই নকৰিব, 2 নম্বৰটো ট্ৰাই কৰক। তাতে আমাৰ চাহ খাওক, সুসম্পৰ্ক গঢ়ি উঠক, বন্ধুত্ব বাঢ়ক আৰু মৰম ভাল পোৱা কৰক আপোনাৰ প্ৰেয়সী তথা গাৰ্লফ্ৰেণ্ডক। ধন্যবাদ। গুড নাইট।